To welcome to my Yogeshwar vlog. So guys, finally কাম চাম ছুটি কৰি হৈ গ'ল আৰু গা চা ধুলো। এতিয়া মানে লগৰ এটাৰ বাৰ্থডে আছে আজি, তো বাৰ্থডে চেলিব্ৰেট কৰিম। তো ইয়াতে আৰু কাম চাম ছুটি কৰিলোঁ চবেই। এতিয়া বৰ্তমান আৰু বাৰ্থডে বাৰ্থডে চেলিব্ৰেট কৰিব যাম এতিয়া। তো গাইজ ফাইনেলি এতিয়া যাম আৰু বাৰ্থডে চেলিব্ৰেট কৰিবৰ কাৰণে লগৰ এটা। তো এতিয়া ফাইনেলি ৰুমত আহি পালোঁ আৰু এতিয়া মোৰ বাৰ্থডে আজি পূৰা আৰু সজা হৈ গ'ল আৰু এতিয়া গাইজ চাই থাকিব আপোনালোকে, দেখুৱাই আছে আৰু গাইজ তেখেতৰ বাৰ্থডে আজি। মই আকৌ দিয়ে কেতিয়া মই উঠাম এই মই নিখন দে এই ৰেকৰ্ডিং হতে দেখ ভাই নাই তো হিয়া লাগ যায় এই হতে আহে মানে শুরু দে মম নুবা एकदम माझे एक टुकड़ा टुकड़ा के तो आगे तो भैया धर के खिया दे ऊपर मानो सेकंड धर के खिया आगे ये दे वाला गाइड में का देख लगा दे चलो बेटी दे वाला मन किनार किनार लगा दे रहा यार मेरा लगा लो इकर यार ओए मौका नहीं दे पा मैं कन जाम है लेकिन खिया के लिए शुरू के दे खिया के लिए शुरू के दे ভাইয়া কাকে খেয়ে দে এই ইউটিউবার মানুষ খাই দিতে আগে ইউটিউবার মানুষ আগে এই আমার ইউটিউবার খাই আছে আমার ইউটিউবার আগতে খাই আছে দাঁড়িয়েলা মানুষ ওই দে দে টুকরা টুকরা কাটি দেখেন ভিডিও করা যাবে ভাই পিছে পিছে মাঝে সুদা কেক টা यार কোনো হয়নি কেমন আহে সব ভাই ফাইনেলি এতিয়া পুৰা আৰু কেক চেক খোৱা হৈ আছে আৰু ইয়াতে বাৰ্থডে চেলিব্ৰেট কৰি দিলোঁ আৰু থুলমূলকৈ। বাহিৰত থকা ল'ৰাত অলপ থুলমূলকৈ এনজয় কৰি আৰু পাতি আছোঁ আৰু এনেই আৰু ফূৰ্তি কৰি আছোঁ আৰু লগতে ভিডিঅ' এটা বনাই আছোঁ, মানে এইকেইটা আৰু এটা চিন আৰু বাহিৰত থকা কিমানখিনি কি কৰিলোঁ আৰু গাইজ চাই আছে আপোনালোকে আমাৰ ভিডিঅ'। তই অকলে অকলে খাই আছ যে ন দে ইফালে আমাৰ গাইছক খুৱাই যায় খাই যায় আৰু তই খাই আছে আৰু এইফালে চবেই মানে পুৰা বাৰ্থডে হেৰি কৰি কেক খাই আছে। আৰু ইপিনে গাইছ লাডু বিলাই আছো এই ইটো পাতা কামৰ ইটো পাতা প্ৰথমক দিছো ইটো পাতা কাৰণে এই লৈ লোৱা খাই লোৱা এইটো জিলপি মানে এইফালৰ জিলপি মানে জিলপি এটা থাকে আৰু লাড়ু এটা এটাকে দিছে বাৰ্থডে থুলমূলীয়া আৰু আজি শনিবাৰ হয় এইটো স্প্ৰাইট আনিছে আৰু ধূলি মাকো পাঁচ লিটাৰ খাব লাগে কেক খাই আদায় বৰ্তমান ৩-৪জন বাচি আছে ৰুমত, তো সিহঁতৰ কাৰণে থৈ দিয়া হৈছে আৰু আমাক খাই হৈ গ'ল। কি খাই আছো দেই কি খাই আছ ন
কেইটামান কথা কেইটা ইমান বাৰ্থডে খতম হৈ গ'ল আৰু এতিয়া বৰ্তমান গাইজ ভিডিঅ'টো আজি সৰুকৈ বনালোঁ আৰু যদি আপোনালোকক ভাল লাগিছে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু আজি মানে বাই বাই।